নমস্কাৰ BS বিকি ব্লগলৈ স্বাগতম। তো আজি আমি গৈ আছোঁ আপোনালোকৰ দিচাংমুখ চাপৰি। তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব। তো এয়ে হৈছে দিচাং নদী। তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত আমাক জনাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি লগত আছে প্ৰদীপ দা। তো প্ৰদীপ দা ইউটিউব চেনেল আছে, তেওঁৰ চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তলত চাই ল'ব গোটেই ভিডিঅ'টো। তো ইয়াত আপোনালোকৰ ৰিজাৰ্ভ আছে। তো হাতী ইটো পাৰৰ পৰা এইটো পাৰলৈ নাহিবৰ কাৰণে এইটো দেখিছেনে কাৰেণ্টৰ এইটো লগাই থোৱা আছে। তো মই গৈ আছোঁ আপোনালোকৰ তাত শ্বৰ্ট ৰিল বনাবলৈ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। আৰু মই ইনষ্টা লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম, তাত মোক গৈ এটা ফ'ল' কৰি দিব। তো এটা মই ৰিল বনালোঁ, আপোনালোকক মই ভিডিঅ'টো দিছোঁ, চাই পিনি কেনেকুৱা পালে কমেণ্ট বক্সত আমাক জনাব। এইফালে মানে আমাৰ ৰিলৰ কাৰণে পুৱা প্ৰেক্টিচ হৈ আছে। এইফালে চাব পাৰে দাদাজনে পুৱা ঢোল বজাই প্ৰেক্টিচ কৰি আছে। তো দাদাজনে কিবা ক'ব বোলে। ক'ত আহিছোঁ আমি আজি আছোঁ দিচাংমুখৰ চাপৰি। এয়া আমাৰ বৰলুইত। কিবা ক'ব নেকি? সুন্দৰ কিছুমান ভিডিঅ' শ্বুট কৰিম বুলি আহিছোঁ। এতিয়া চাই থাকক আৰু কি হয়। তো এইটো কথা। সেইফালৰ পৰা আমাৰ দুজন দাদা আহি আছে, দেখিছেনে? তো আমি ভিডিঅ'টো দেখাম, চাওক। সেইফালে দুজন দাদা আহি আছে পূৰা স্কুটি চলাই। মানে এওঁলোক অহা লেট হ'ল, সেইকাৰণে অহা মানে লেট হ'ল কাৰণে কিবা এটা ফাইন লাগিব। আহি পালেহি, কিবা ক'ব নি? হ'ব পাৰে ফাইনেলি আমাৰ ড্ৰেছ চেছ পিন্ধি পৰা হৈ গ'ল। এইফালে আমাৰ স্কুটি পোৱা আছে। তো এতিয়া আমি অলপ ফটো চটো মাৰি আছোঁ। তো চাব পাৰিছে এইফালে কেমেৰা আছে, এইফালে এইকেইজন আছে দাদাকেইজন। এইফালে পুৰা শ্বুটিং চলি আছে, কথা হৈ আছে। তো আৰু কি ক'ম, চাই থাকক ভিডিঅ'টো। আমাৰ পুৱা খাই থকা হৈছে, আমাৰ দেউতাই পুৱা খাই আছে। কেনেকুৱা টেষ্টিং কৰিছোঁ? এইফালে এতিয়া খাবলৈ আপোনাৰখন কোনখন? এতিয়া মানে মাংস ৰুটি লৈ আনিছিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত আমাক জনাব। আৰু মই ইনষ্টাত যদি কোনো ফ'ল' কৰে নাই, ফ'ল' কৰি দিব, ফ'ল' বেক এটা পঠিয়াই দিম। তো ইমানতে আমি ভিডিঅ' সামগ্ৰী মাৰি আছোঁ।